মৰিগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ সামৰণি অনুষ্ঠানত দুটা ফৈদৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিট। মহাবিদ্যালয়খনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাৰ সামৰণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ সংগীতানুষ্ঠান চলি থকাৰ সময়ত মহাবিদ্যালয়ৰ চৌহদত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত ৰাহুল ডেকা নামৰ এজন ছাত্ৰ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। নাচি থাকোঁতে গাত খহনি খোৱা কেন্দ্ৰ কৰি প্ৰথমে ঠেলাগতা আৰু তাৰ পাছতে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। প্ৰথমতে মানে অলপ গটিয়া ঠেলিয়া হৈছিলে কলেজৰ ল'ৰা এটাৰ লগত। কলেজৰ ল'ৰাটোৰ লগত গটিয়া ঠেলিয়া হওঁতে মুঠ থাকি ডাঙৰ দুজন ল'ৰাই কাজিয়াখন ভাগি দিলে। কাজিয়াখন যেতিয়া ভাগি দিলে সি বাহিৰলৈ গুচি আহিল। সেই ল'ৰাজনে তাৰ লগৰ কেইটামানক মাতি আনিলে। মই বাহিৰত আহোঁতে মোক পিটিছে 5টামান মিলি পেলাই তাৰ লগৰকেইটা। ক'ৰ ল'ৰাকেইটা আছিলে? সেইকেইটা এটা শুনামতে GDP আৰু এটা হাই ছেকেণ্ডেৰী, তাৰপিছত আৰু এটা আমাৰ কলেজৰ। হয় নেকি? কিহৰ কাৰণে লাগিলে এইটো? কলেজত মানে নাচোঁতে তাৰ গাত লাগোঁতে অলপ তৰ্ক হ'লে ডাঙৰকেইটাই ভাগিয়ে দিছিলে কাজিয়াখন। সি আকৌ তাৰ লগৰ কেইটামানক মাতি দিলে মোক পিটিছে। হয় নেকি? তোমাৰ নামটো কি? ৰাহুল হীৰা। ঘৰ তেলাহী হীৰাগাঁও। মৰিগাঁৱৰ পৰা বুবুনাথৰ প্ৰতিবেদন NE8 নিউজ।